ডাঙৰীয়াই লগতে সম্বৰ্ধনা জনাব সভাপতি সম্পাদকদ্বয় সদৌ অসম চুতীয়া ছাত্ৰ সন্থা এয়া সম্বৰ্ধনা জনাইছে। লগতে অৰণ্য মানৱ যাদৱ পায়েংদেৱক এটি বিশিষ্ট বঁটা প্ৰদান কৰিবলৈ মন হৈছে। হেমধৰ পাত্ৰ বৰা ত্যাগ বঁটা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ৬ষ্ঠ দ্বিবাৰ্ষিক বগী নদী অধিৱেশনত জুবিন গাৰ্গদেৱে অৰণ্য মানৱ যাদৱ পায়েংদেৱক হেমধৰ পাত্ৰ বৰা ত্যাগ বঁটা প্ৰদান কৰিছে। আমি চমুকৈ তেখেতৰ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। এয়া আপোনালোকৰ সন্মুখত অৰণ্য মানৱ যাদৱ পায়েংদেৱ। নমস্কাৰ। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ অধিৱেশনত আমন্ত্ৰণৰ বাবে সকলো কৰ্মকৰ্তাসকললৈ মই ধন্যবাদ জনাইছোঁ। প্ৰকৃততে মই যিটো কাম কৰিছোঁ ধৰ্ম ৰাজনীতি অৰ্থনীতি আমি এটা প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। সেইদৰে ৰাজনীতি অৰ্থনীতি ধৰ্মনীতি আধাৰত মই প্ৰকৃতিৰ কাম কৰিছোঁ। বেলেগ ধৰণৰ কাম কৰা নাই। মই যি নহওক অসমত জন্ম লাভ কৰি বিশ্বৰ দৰবাৰলৈ গৈ ভাৰতবৰ্ষত 130 কোটি মানুহৰ আশীৰ্বাদ লৈ যিমানখিনি কৰিব পাৰি বিশ্ব দৰবাৰৰ কাৰণে তাৰ বাবে ভাৰতৰ এই 130 কোটি মানুহৰ আশীৰ্বাদ মোৰ খুব প্ৰয়োজন হৈছিল। যিহেতু পৃথিৱীলৈ বহু ভাবুকি আহিছে। আপোনালোকে জানে যে COVID-19 সমস্ত বিশ্বক শিকাই দিলে যে মানুহে মানুহক চুলে মৰি যায়। তাৰ বাবে প্ৰকৃতিৰ ভাৰসাম্য ঘূৰাই আনিবলৈ হ'লে আমি এতিয়া কি কৰিব লাগিব যে আমি আমাৰ বিজ্ঞানীসকল ক'লৈ গৈ ইঞ্জিনিয়াৰসকল ক'লৈ গৈ ডক্টৰসোপা ক'লৈ গৈ তেতিয়াহ'লে মানুহে যদি চুৰ কৰিলে মৰি যায় তেতিয়াহ'লে COVID-19 পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বিশ্ববাসী খুৱাই দিলে। সেয়েহে মেক্সিকোত তাত ইউনেস্কো ব্ৰেণ্ড এম্বেচাডৰক অনুৰোধ কৰিছোঁ যে সমগ্ৰ বিশ্বই পৃথিৱীত 7 দিন লকডাউন কৰিব লাগিব বছৰেকত। তেতিয়া আমি কিজানি পৃথিৱীৰ ভাৰসাম্য ঘূৰিয়াব পৰা যাব বুলি মই আশাৰে ব্ৰেণ্ড এম্বেচাডৰ ইউনেস্কো অনুৰোধ কৰিছোঁ। আৰু তেওঁ বহু আশাৰে ভাবি চিন্তি বিশ্ববাসীৰ বাবে 7 দিন লকডাউন দিব বুলি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰিলে আমি জীয়াই মইতো আমাৰ ভিতৰৰ সন্মুখীন হৈছোঁ। সেই আশাৰে কৈছোঁ সকলোৱে আমাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল ভাৰতীয় কলাকৃষ্টি সংস্কৃতি অসমৰ কলাকৃষ্টি সংস্কৃতি বজাই ৰাখি সকলোৱে আমি প্ৰকৃতিক একেলগে যুঁজ দিবলৈ প্ৰকৃতি ৰক্ষাৰ কাৰণে বহু ক'বলৈ মন আছিল যদিও এতিয়া সিমানতে কৈ মই বক্তব্যটো সামৰণি